ওপৰত যাই আছোঁ ব'লা ওপৰত যাওঁ সূৰ্যৰ পোহৰ ডাইৰেক্ট পূৰা আহি চকুত লাগি আছে বুজি পাইছেনে চাওক এইটো সূৰ্যৰ পোহৰ চাবলৈ এই চাওক সূৰ্যৰ পোহৰ পূৰা ফ'কাছ কৰি আছে এই কেমেৰাতে এইটো আৰু এইপিনে চাওক এইপিনে সূৰ্যৰ পোহৰ এইপিনে চাওক কি মজা পূৰা ধুনীয়া Hi, my name is Sanar Mundal. Welcome to my YouTube channel, The Sanar Vlogs. মোৰ লগত মোৰ বাইকি আছে আৰু মই আছোঁ আজি ক'ত যাম ফুৰিবলৈ আগত এখন স্কুল আছে পাহাৰৰ ওপৰত তাতে আমি ফুৰিবলৈ যাম আগত এখন স্কুল আছে স্কুলত ফুৰিবলৈ যাম আৰু স্কুলটো দেখাম বহুত দিনৰ পাছত যাই আছোঁ আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বন্ধুসকল চাওক এইটো পূৰা ৰাস্তাটো কেনেকুৱা লাগিছে চাওক আৰু এইফালে চাওক সন্মুখত চাওক এনেকুৱা দেখাত পূৰা দুই কাষেতে পূৰা গছ এইফালেও গছ মাজেৰে ৰাস্তা গৈছে আৰু এইফালে আছে আপোনাৰ বিল আছে এইটো বিল এইফালেও বিল আৰু এইফালেও বিল এই ৰাস্তাটি যায় যায় তাৰ সন্মুখত এখন স্কুল আছে সেই স্কুলত যাই আছোঁ চলো সকল অৱশেষত আহি স্কুলখন পালোঁ আৰু স্কুলখন সন্মুখত আছে স্কুলখন চাওক এইটো হৈছে ৰাস্তা গৈছে ৰাস্তাৰ ওপৰত এই যে স্কুল এইফালে আছে ৰাস্তা এইফালেদি স্কুলৰ ছাত্ৰবিলাক আহে আৰু এইখন হৈছে স্কুল আৰু তাতে এখন অংগনবাদী স্কুল আছে আহক তেনেহ'লে ওপৰত বলা যাওক চাওক এইখন হৈছে স্কুল সন্মুখত এখন নাৰিকল গছ আছে সেইটো নাৰিকল গছ এইবিলাক চাওক পুৰা ছাত্ৰই বনাইছে এইটোৰ নাম কি আছে মিনাজুল শেখ জুম কৰি দিছোঁ মিনাজুল শেখে বনাইছে আৰু এইটো আছে ৰিজিয়া বেগম চাওক এইবিলাক চিনাৰী বনাইছে আৰু এইখানে এখন চাওক খেলাৰ ই আছে মানে ভাইটিয়ে পুৰা ই কৰি দি আছে এইখন হৈছে সেই স্কুলখন আৰু এই তাতে এখন অংগনবাদী স্কুল আছে চাই দিছোঁ এইটো হৈছে অংগনবাদী স্কুল এইটা আর চাওক এইপিনে পুরা রাস্তা গৈছে এইপিনে যায় তাতে গৈছে মানে রাস্তা আৰু এইখন হৈছে স্কুলৰ পিছফালে এনেকুৱা আৰু তাতে টেংকি আছে স্কুলৰ তাতে পেছাব ৰুম পায়খানা ৰুম আছে আৰু এই হিফানে সব পাহাড় আছে তো পাহাড়
পাহাড়ের উপরেতে স্কুলখন এইটো চাওক স্কুলৰ বেনাৰ 991 নং 2 নং চিঙিমাৰী প্ৰাথমিক বিদ্যালয় স্থাপিত হৈছিল 1967 ইং ডাকঘৰ নগাঁও আৰু জিলা বঙাইগাঁও অসম প্ৰণয়ন খণ্ড চিজিন গ্ৰাম পিন নং 783384 এইটো অভয়াপুৰীৰ পিন নম্বৰ হয় আৰু এখানে মানে রান্না বাড়া করে একটু আর এতে একটা দমকল আছে পাহাড় চাওক এখানে হচ্ছে পাহাড় আর সেইটা হচ্ছে স্কুল আমি পাহাড়ের উপরতে আহি পালো আৰু আমি এই পাহাৰৰ ওপৰত আহি পালো মই আৰু মোৰ বাইতে আছে আৰু এইপানে চাওক তিনিজন মানে ল'ৰা আছে আৰু খোলা পাহাৰত গ'ল এইটো পাহাড়টো বহুত ডাঙৰ চাওক এইফালে এইবিলাক কি কয় গছ শাল গছ আৰু সেইটো স্কুল আমি একে পাহাড়ের উপর যাম তো উপরে যাই অলপ চাম পাহাড়ের উপরত পালো পুরা সূর্যৰ পোহৰ আহি তার মুখত লাগি আছে এই পাহাৰ চাওক আহি ক'ত পালো স্কুলত আহি পাহাড়ত পালো স্কুলত আহি হয় স্কুলত আহি ডাইৰেক্ট পাহাৰ পালো ওপৰত যাই আছো বলা ওপৰত যাওঁ সূৰ্যৰ পোহৰ ডাইৰেক্ট পুৰা আহি চকুত লাগি আছে বুজিছেনে চাওক এইটো সূৰ্যৰ পোহৰ চাবনে এই চাওক সূৰ্যৰ পোহৰ পুৰা ফ'কাছ কৰি আছে এই কেমেৰাত এইটো আৰু এইখিনি চাওক এইপিনে সূৰ্যৰ পোহৰ এইখিনি চাওক কি মজা পুৰা ধুনীয়া দেখা তেনেকুৱা লাগে ৱাও এই পাহাড়ত আহি বিৰাট ভাল লাগি আছে আৰু সূৰ্যৰ পোহৰত চাওক কেনেকুৱা লাগে সূৰ্যৰ পোহৰত এনেকুৱা আৰু এইফালে যদি চোৱা চাওক পুৰা এনেকুৱা আৰু এইফালে চাওক কি ধুনীয়া লাগি আছে আহক বোলা আৰু ওপৰত আগত নাযাম আৰু জংঘল আগত নাযাওঁ আগত ফালে জংঘল চাওক কেনেকুৱা জংঘলত নাযাওঁ
হেল্ল' বন্ধুসকল, অৱশেষত য'ৰ পৰা ভিডিঅ' আৰম্ভ কৰিছিলোঁ তাতে আহি সামৰণি মাৰিলোঁ, সমাপ্ত কৰিলোঁ। ৰ'ব বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল দ্য বেষ্ট ছ' মাছ। বাই।